নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ আসাম এক্সাম ৰিচাৰ্চ চেনেলৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল ভিডিঅ'টোৰ আৰম্ভণিতে ক'ব বিচাৰিছো যে মোৰ বহুদিন বিৰতিৰ পিছত মোৰ এই চেনেলত মই আজি ভিডিঅ' লৈ আহিছো আসলতে মোৰ ব্যক্তিগত কিছুমান অসুবিধাত পৰি মই এই ভিডিঅ' দিব পৰা নাই তো প্ৰথমে মই ক্ষমা বিচাৰিছো তাৰ পিছত আজি আপোনালোকৰ বাবে লৈ আহিছো মই জেনেৰেল নলেজৰ পাৰ্ট 8 আৰু ইয়াত আছে 30টা বছা MCQ লগতে বন্ধুসকল যদি মোৰ চেনেলত আজি নতুনকৈ কোনোবা চাই আছে যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ ভিডিঅ'টো চোৱাৰ মাজতে অলপ সময় উলিয়াই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক শেয়াৰো কৰিব তো বলক আজিৰ আমাৰ 30টা MCQ কি আছে ভিডিঅ'টোত চাই লওঁ 1 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল অপচন এ দি আছে পণ্ডিত জৱাহৰলাল নেহেৰু বি মহাত্মা গান্ধী সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডি লালা লাজপত ৰায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 2 নম্বৰত দিয়া আছে কোনজন ব্যক্তিক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় অপচন এ দিয়া আছে কাৰ্ল মাৰ্কস বি ডেভিড ৰিকাৰ্ডো সি আডাম স্মিথ ডি এইবোৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আডাম স্মিথ 3 নম্বৰত দিয়া আছে পুৰণি দিনত দিল্লীক কি নামেৰে জনা গৈছিল অপচন এ দিয়া আছে অযোধ্যা বি পাটলিপুত্ৰ সি গয়া ডি ইন্দ্ৰপ্ৰস্থ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইন্দ্ৰপ্ৰস্থ 4 নম্বৰত দিয়া আছে সৌৰজগতৰ সবাতোকৈ সৰু গ্ৰহ কোনটো অপচন এ দিয়া আছে বুধ বি মংগল সি ইউৰেনাছ ডি বৃহস্পতি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বুধ 5 নম্বৰত দিয়া আছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত অপচন এ দিয়া আছে উত্তৰ আমেৰিকা বি দক্ষিণ আমেৰিকা সি আফ্ৰিকা ডি এছিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আফ্ৰিকা 6 নম্বৰত দিয়া আছে হিমান্ত গান্ধী হিচাপে কাক জনা যায় অপচন এ দিয়া আছে মোহাম্মদ ইকবাল বি খান আব্দুল গফুৰ খান সি মৌলানা আবুল কালাম ডি মোহাম্মদ আলী জিন্না ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি খান আব্দুল গফুৰ খান 7 নম্বৰত দিয়া আছে দিল্লী চলো শ্লোগানটো কোনে উলিয়াইছিল অপচন এ দিয়া আছে মহাত্মা গান্ধী বি সুভাষ চন্দ্ৰ বসু সি জৱাহৰলাল নেহেৰু ডি লালা লাজপত ৰায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি সুভাষ চন্দ্ৰ বসু 8 নম্বৰত দিয়া আছে কোন তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল অপচন এ দিয়া আছে 26 জানুৱাৰী 1948 বি 15 আগষ্ট 1947 সি 20 জানুৱাৰী 1950 ডি 26 জানুৱাৰী 1950 ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 26 জানুৱাৰী 1950 9 নম্বৰত দিয়া আছে অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল অপচন এ দিয়া আছে কালিদাস বি তুলসী দাস সি চাণক্য ডি বাল্মীকি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চাণক্য 10 নম্বৰত দিয়া আছে চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল অপচন এ দিয়া আছে এডৱাৰ্ড হোৱাইট বি নীল আৰ্মষ্ট্ৰং সি ইউৰি গাগৰিন ডি এইবোৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি নীল আৰ্মষ্ট্ৰং 11 নম্বৰ দিয়া আছে মহাকাশ ভ্ৰমণ কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল অপচন এ দিয়া আছে ৰাকেশ শৰ্মা বি নীল আৰ্মষ্ট্ৰং সি ইউৰি গাগৰিন ডি এইবোৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইউৰি গাগৰিন 12 নম্বৰত দিয়া আছে সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লয় অপচন এ দিয়া আছে 20 মিনিট বি 8 মিনিট সি 12 মিনিট ডি 5 মিনিট ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 8 মিনিট 13 নম্বৰত দিয়া আছে ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ দিয়া আছে হযৰত মুহাম্মদ বি আবু বক্কৰ সিদ্দিক সি ৰহিম ডি এইবোৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হযৰত মুহাম্মদ 14 নম্বৰত দিয়া আছে ভাৰতে ইংৰাজ শাসনৰ পৰা কেতিয়া মুক্ত হয় অপচন এ দিয়া আছে 2 অক্টোবৰ 1947 বি 26 জানুৱাৰী 1950 সি 15 আগষ্ট 1950 ডি 15 আগষ্ট 1947 ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 15 আগষ্ট 1947 15 নম্বৰত দিয়া আছে অসমৰ চাহ ৰাজধানী বুলি কাক জনা যায় অপচন এ দিয়া আছে নলবাৰী বি শুৱালকুছি সি যোৰহাট ডি তেজপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন চি যোৰহাট 16 নম্বৰত দিয়া আছে পূবৰ মানচেষ্টাৰ বুলি কাক জনা যায় অপচন এ দিয়া আছে ডিগবৈ বি নলবাৰী চি শুৱালকুছি ডি গুৱাহাটী ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন চি শুৱালকুছি 17 নম্বৰত দিয়া আছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায় অপচন এ দিয়া আছে অসম বি মণিপুৰ চি নাগালেণ্ড ডি মিজোৰাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ল
অপশ্যন এ অসম 18 নম্বৰত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান অপশ্যন এ দিয়া আছে 4 বছৰ বি 5 বছৰ চি 8 বছৰ ডি 3 বছৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 5 বছৰ 19 নম্বৰত দিয়া আছে কোনগৰাকী ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি পদত দুবাৰকৈ নিৰ্বাচিত হৈছিল অপশ্যন এ দিয়া আছে ডক্টৰ জাকিৰ হুছেইন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চি এন সঞ্জীৱ ৰেড্ডি ডি ইয়াৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 20 নম্বৰত দিয়া আছে সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত অপশ্যন এ দিয়া আছে ক্ৰিকেট বি হকি চি ফুটবল ডি বেডমিণ্টন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফুটবল 21 নম্বৰত দিয়া আছে কোন দেশে প্ৰথম বিশ্বকাপ ক্ৰিকেট জিকিছিল অপশ্যন এ দিয়া আছে ভাৰত বি অষ্ট্ৰেলিয়া চি ৱেষ্ট ইণ্ডিজ ডি ইংলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৱেষ্ট ইণ্ডিজ 22 নম্বৰত দিয়া আছে ভাৰতৰ কোনখন ৰাজ্যই 2007 আৰু 2007 চনত 33তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিছিল অপশ্যন এ দিয়া আছে অসম বি মণিপুৰ চি অন্ধ্ৰ প্ৰদেশ ডি মেঘালয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসম অপশ্যন এ অসম 23 নম্বৰত দিয়া আছে কোনখন দেশক এছিয়ান গেমছৰ জন্মদাতা বুলি কোৱা হয় অপশ্যন এ দিয়া আছে জাপান বি চীন চি ভাৰত ডি থাইলেণ্ড ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাৰত 24 নম্বৰত দিয়া আছে কোনটো গ্ৰহক ৰঙা গ্ৰহ হিচাপে জনা যায় অপশ্যন এ দিয়া আছে শুক্ৰ বি মংগল চি শনি ডি বুধ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মংগল 25 নম্বৰত দিয়া আছে কোনে প্ৰথমতে প্ৰমাণ কৰিছিল যে সূৰ্য সৌৰজগতৰ কেন্দ্ৰবিন্দু অপশ্যন এ দিয়া আছে কপাৰনিকাছ বি কেপলাৰ চি নিউটন ডি গেলিলিঅ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কপাৰনিকাছ 26 নম্বৰত দিয়া আছে আটাইতকৈ জনপ্ৰিয় ধূমকেতুটোৰ নাম কি অপশ্যন এ দিয়া আছে চুমেকাৰ লেফি 9 বি হেলিৰ ধূমকেতু চি হেলবব ডি এইবোৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হেলিৰ ধূমকেতু 27 নম্বৰত দিয়া আছে কিমান চনৰ পৰা ভাৰতবৰ্ষত ৰেল চলাচল আৰম্ভ হয় অপশ্যন এ দিয়া আছে 1850 চন বি 1853 চন চি 1845 চন ডি 1863 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1853 চনত 28 নম্বৰত দিয়া আছে অসমত কিমান চনত প্ৰথম ৰেল চলাচল আৰম্ভ হয় অপশ্যন এ দিয়া আছে 1883 চনত বি 1881 চন চি 1874 চনত ডি 1905 চন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1881 চনত 29 নম্বৰত দিয়া আছে প্ৰথমে 1853 চনত ভাৰতত চলা ৰেলখনৰ পথ কোনটো আছিল অপশ্যন এ দিয়া আছে দিল্লীৰ পৰা বম্বাইলৈ বি বম্বাইৰ পৰা থানেলৈ চি দিল্লীৰ পৰা জয়পুৰলৈ ডি চেন্নাইৰ পৰা দিল্লীলৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বম্বাইৰ পৰা থানেলৈ তো আজিৰ শেষৰটো প্ৰশ্ন হ'ল তলৰ কণ্ট পথত অসমৰ প্ৰথমখন ৰেল চলাচল কৰিছিল অপশ্যন এ দিয়া আছে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া বি ডিব্ৰুগড় মাৰ্ঘেৰিটা চি ডিব্ৰুগড় লিডু ডি এইবোৰো এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড় মাৰ্ঘেৰিটা বন্ধুসকল আজিৰ ভিডিঅ'টিত থকা ইমানেই তো যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত আগন্তুক ভিডিঅ'সমূহ নিয়মিতভাৱে লৈ আহিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল